আপোনালোকক এই চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছো। চীন দেশখন এতিয়া সকলোৱে লাহে লাহে দেখিব নোৱাৰা হৈছে, কিয়নো চীনৰ ভুলবোৰ আমাৰ চকুৰ ওচৰত ভাহি আছে। কৰোনা ভাইৰাছৰ কাৰণে আজি গোটেই পৃথিৱীখনত মানুহবোৰে নিজৰ কামবোৰৰ পৰা দূৰত থাকিব লগা হৈছে। এই কৰোনা ভাইৰাছৰ কাৰণ হৈছে পৃথিৱীত মানুহে নোখোৱা কিছুমান মাংস চীনৰ মানুহবোৰে খাবলৈ ঘিণ নকৰে। আৰু চীনত য'ত বহুতো জংগলী জন্তুৰ মাংস বেচে, সেই মাৰ্কেটটো 2002 চনত বেনো কৰিছিল বা 2 দিনমান পিছত আৰু আগৰ নিচিনা হোৱা দেখা গৈছিল। আৰু আজি তাৰ কাৰণে মানুহবোৰ বহুত কষ্টত থাকিবলগীয়া হৈছে। চীনৰ মানুহবোৰে এই বনৰীয়া জন্তুবোৰৰ মাংস খোৱাৰো বহুত কাৰণ আছে, কিয়নো চীনৰ আৰ্থিক ব্যৱস্থা ইমানে বেয়া হৈছিল, সেইবাবে সিহঁতে জীয়াই থাকিবৰ বাবে সিহঁতে এনেকুৱা খাদ্য খোৱাৰ লগতে বেচাৰ আৰম্ভ কৰিছিল। আজি এটা তেনেকুৱা ঐতিহাসিক ঘটনাৰ কথা ক'ম, যিয়ে চীনৰ জনসংখ্যা বহুত কমাই দিছিল আৰু লগতে দেশখনৰ অৱস্থা বহুত দুৰ্বল কৰি দিছিল। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো ঘটনা 1958 চনৰ, যেতিয়া চীন এখন কৃষি প্ৰধান দেশ আছিল। সেই সময়তে পিপলছ ৰিপাব্লিকৰ সংস্থাপক মেও জেডঙে চাইনাৰ আৰ্থিক ব্যৱস্থা উন্নতিৰ লগতে চাইনাক আধুনিক কৰাৰ কথা ভাবিছিল। তেতিয়া উন্নত দেশ গ্ৰেট ব্ৰিটেইন আমেৰিকাক পিছ পেলোৱাৰ বাবে মেও জেডঙৰ মনত এটা ভয়ংকৰ পৰিকল্পনা আহিছিল। মেও জেডং আৰু তাৰ দলটোৱে 1958 চনৰ পৰা 15 বছৰৰ ভিতৰতে আমেৰিকাৰ আৰ্থিক ব্যৱস্থাক পিছ পেলোৱাৰ সিদ্ধান্ত লৈছিল। তেতিয়া চীন এখন কৃষি প্ৰধান দেশ আছিল বাবে মেও জেডঙে ফচল বেছিকৈ উৎপাদন কৰাৰ বাবে চিন্তা কৰিছিল। তাৰ বাবে মেও জেডঙে 4 পিচ অভিযান আৰম্ভ কৰিছিল, যিটো অভিযানত চাইনাৰ জনসাধাৰণক কৈছিল ঘনচিৰিকা, নিগনি, মাখি আৰু মহ এই 4বিধ দেখিলেই মাৰিবলৈ। মেও জেডঙে চাইণ্টিষ্টৰ সহায় লৈ গম পাইছিল যে ঘনচিৰিকাই দেশখনৰ 4ৰ পৰা 5% ফচল শেষ কৰে। তেনেতে যদি ঘনচিৰিকাক মাৰি শেষ কৰি দিয়ে, তেতিয়া দেশখনৰ বহুত ফচল বাচি যাব, লগতে চীনৰ আৰ্থিক ব্যৱস্থাৰো পৰিৱৰ্তন হ'ব। বন্ধুসকল, ভিডিঅ'টো চাই থাকক, কাৰণ এতিয়া আপুনি গম পাব যে প্ৰকৃতিৰ লগত খেলি চীনে কিমান ডাঙৰ ভুল কৰিছিল। এই চিন্তাটোৱে চীনক কেনেকৈ শেষ কৰি দিছিল। যেতিয়া চীনৰ চৰকাৰে ঘনচিৰিকা মাৰিবৰ বাবে পাৰ্মিশ্যন দিছিল, তেতিয়া চীনত এদিনতে 3 লাখ ঘনচিৰিকা মাৰি শেষ কৰিছিল। সৰুৰ পৰা ডাঙৰ ল'ৰা ছোৱালী সকলো, লগতে ঘনচিৰিকা মাৰিবলৈ সেনাও প্ৰস্তুত কৰিছিল। তেতিয়া ঘনচিৰিকা মাৰাটো গৌৰৱৰ কথা হৈ গৈছিল। ঘনচিৰিকা মাৰিবৰ কাৰণে প্ৰশিক্ষণ কেন্দ্ৰ খুলিছিল। স্কুলবোৰত এইটো এটা ছাবজেক্টৰ নিচিনা চাইছিল আৰু যোনে যিমান ঘনচিৰিকা মাৰিব তাক সিমানে পুৰস্কাৰ দিছিল। সকলোৱে ঘনচিৰিকাৰ অস্তিত্ব শেষ কৰাৰ বাবে ঘনচিৰিকা বিচাৰি বিচাৰি শেষ কৰিছিল আৰু ঘনচিৰিকাৰ বাহবোৰ বিচাৰি বিচাৰি নষ্ট কৰিছিল, লগতে কণীবোৰ নষ্ট কৰিছিল। ইয়াৰ পৰা গম পাই যে চীনৰ মানুহবোৰ ঘনচিৰিকাৰ প্ৰতি কিমান আতংকিত হৈছিল। এনেকৈ চলি থাকোঁতে চাইনাত 2 বছৰত ঘনচিৰিকাৰ সংখ্যা নাইকিয়া হৈ গৈছিল, লগতে সিহঁতে ঘনচিৰিকাৰ লগতে বেলেগ প্ৰজাতিৰ চৰাইবোৰৰো চিকাৰ কৰিছিল, যাৰ পৰিণতিৰ কথা চীনৰ মানুহবোৰে ভাবাও নাছিল কিমান ভয় লগা হ'ব। এনেকে চীনে ঘনচিৰিকাৰ সংখ্যা শেষ কৰাৰ লগে লগে ফচল খোৱা পোকবোৰ ফৰিঙৰ সংখ্যা বৃদ্ধি পাইছিল। তেতিয়া চীনৰ লোকে বুজি পাইছিল যে ঘনচিৰিকাই কেৱল ফচলে নাখায়, তাৰ লগতে ফচল নষ্ট কৰা পোকবোৰো খাইছিল। তাকে বুজি দ্য গ্ৰেট স্পেৰো অভিযানটো 2 বছৰ পিছত বন্ধ কৰিছিল, কিন্তু তেতিয়ালৈ ঘনচিৰিকা নাইকিয়া হৈছিল, মানে তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল। মেও জেডঙে তেতিয়া নিজৰ ভুলবোৰ বুজি পাইছিল, কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল। এই খেতি নষ্ট কৰা পোকবোৰে জাক পাতি আহিছিল আৰু গোটেই ফচল নষ্ট কৰিছিল, আৰু সেইবোৰক বাধা দিবলৈ একো নাছিল। ফচলবোৰ এনেকেই নষ্ট হৈছিল। চাইনাখন তেতিয়া কৃষি প্ৰধান হোৱাৰ কাৰণে খোৱা বস্তুৰ অভাৱত সেই 3 বছৰত চাইনাত প্ৰায় 3 কৰোৰ লোকৰ মৃত্যু হৈছিল। এই সময়খিনিক চাইনাৰ দ্য গ্ৰেট ফেমিন, মানে চাইনাৰ আটাইতকৈ দুৰ্ভিক্ষ সময় বুলি কোৱা হয়। চৰকাৰৰ এটা ভুল সিদ্ধান্তই গোটেই চীনখনক কেনেকৈ শেষ কৰি দিলে, এই ষ্টৰিটো ইয়াং জিচেঙে লিখা টমষ্টন নামৰ কিতাপখনত দেখা পোৱা যায়। তেওঁৰ এই কিতাপখনত এই দুৰ্ভিক্ষ সময়ত চীনত প্ৰায় 3.6 কৰোৰ মানুহৰ মৃত্যু হোৱা বুলি উল্লেখ আছে, যিখন কিতাপ চীনত এতিয়া বেন কৰি থোৱা হৈছে।
যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰিব এনেকুৱা ভিডিঅ'ৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব চাইনাৰ এই কথাটো লগৰবোৰকো গম পোৱাকে শ্বেয়াৰ কৰিব আপোনালোকৰ মাজত মই বহুত ইন্টাৰেষ্টিং ভিডিঅ' আনি থাকিম ভিডিঅ'টো কেনেকুৱা হৈছে কমেন্ট কৰি নিশ্চয় জনাব